ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত GNP মানেনো কি সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম লগতে GDP আৰু GNP ৰ মাজৰ ডিফাৰেন্সখিনি অৰ্থাৎ পাৰ্থক্য আছে সেই বিষয়ে আমি জানিম আহোঁ তেতিয়া জানো GNP মানেনো কি GNP বুলি ক'লে অৰ্থাৎ সৰ্বমুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন বুলি ক'লে এখন দেশত এবছৰত উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাৰ মুঠ বজাৰ মূল্যক বুজো আৰু ইয়াত কি সোমাই থাকে বিদেশৰ পৰা হোৱা নিগুত আয় যোগ হৈ থাকে এতিয়া চাবা তোমালোকে যদি GDP মই আগত ভিডিঅটো তোমালোকে GDP ভিডিঅ চাইছা তেতিয়া হলে ইয়াত এটা কথাতে ডিফাৰেন্স আছে GDP ত আমি কি পাইছিলো ডেফিনেশনটো GDP আৰু GNP ৰ মাজৰ ডিফাৰেন্স প্ৰায় একেই হয় খালি এটা ওয়াৰ্ডৰ মাজৰ ডিফাৰেন্স আছে আমি GDP যেতিয়া কৈছে GDP ত কি বুলি কৈছিলো এখন দেশত এবছৰত ঘৰুৱাভাৱে উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য আৰু কিন্তু ইয়াত আমি কি কৈছে এখন দেশত উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাৰ মুঠ বজাৰ মূল্য আৰু ইয়াত কি সোমাই থাকে বুলি কৈছো GNP ত বিদেশৰ পৰা হোৱা নিগুত আয় অৰ্থাৎ যদি তোমালোকে ভালদৰে মন কৰা তেতিয়া হলে গম পাবা যে GDP ত কি আছিল ঘৰুৱা ওয়াৰ্ডটো আছে কিন্তু GNP ত কি নাই ঘৰুৱা ওয়াৰ্ডটো নাই GDP ত কি নাই বিদেশৰ পৰা হোৱা নিগুত আয় যোগ হৈ থকা নাই কিন্তু GNP ত কি সোমাই আছে বিদেশৰ পৰা হোৱা নিগুত আয় যোগ হৈ আছে গতিকে আমি গম পালো নে এই GDP আৰু GNP মাজত ডিফাৰেন্সটো কি এতিয়া চাবা এই কথাটোনো আমি বুজোচোন এই কথাটো অৰ্থাৎ কি বুজাইছেনো GNP মানে কোনটো তোমালোকৰ আগৰ ভিডিঅটো মই ভালদৰে বুজাই থৈছো হেতু বিষয়ে তোমালোকে ভালকে কনসেপ্টটো ক্লিয়াৰ হৈ লবা GDP কনসেপ্ট যেতিয়ালৈকে ক্লিয়াৰ নহয় তেতিয়ালৈকে কিন্তু GNP তোমালোকে ভালদৰে বুজি নাপাবা এতিয়া চাবা GDP আমি যেতিয়া পাইছিলো আগতে GDP কি নকৰে গুটে GDP কি নকৰে বিদেশৰ পৰা হোৱা আয়খিনি যোগ নকৰে কিন্তু GNP কি কৰে বিদেশৰ পৰা আয়খিনি যোগ কৰে অৰ্থাৎ GDP বুলি কওঁতে দেশখনৰ ভিতৰৰ ভৌগোলিক সীমাৰ ভিতৰত সেয়া বিদেশী কোম্পানীয়ে হওক বা দেশীয় কোম্পানীয়ে হওক সকলোৰে কৰা ইনকমখিনি অৰ্থাৎ দেশীয় এখন দেশৰ ভূখণ্ড ইউজ হ'লেই হ'ল সেই ভূখণ্ডৰ ভিতৰত কোনো বিদেশী কোম্পানী বা দেশীয় কোম্পানী সকলোৱে কিমান এবছৰত উৎপাদন কৰিছে তাৰ মূল্যটোহে যোগ কৰে হলে বাৰু কিন্তু GNP ত হেতু নকৰে GNP ত কি কৰে অকল দেশীয় নাগৰিকসকলৰ আয়সমূহে যোগ কৰা হয় গতিকে GNP কি কৰে দেশখনৰ ভিতৰত দেশৰ নাগৰিকসকলে কিমানখিনি দ্ৰব্য আৰু সেৱা উৎপাদন কৰিছে আৰু লগতে বিদেশত ভাৰতীয় নাগৰিকসকল যদি আমি ভাৰতৰ বুলি উদাহৰণটো লৈ লওঁ তেতিয়াহ'লে এখন দেশৰ নাগৰিক বুলি ধৰি লৈছোঁ ভাৰত তো ভাৰতৰ নাগৰিকসকলে যদি বিদেশত আমেৰিকাই হওক চৌদি আৰবিয়া হয় এনেকৈ বিভিন্ন দেশত ভাৰতীয় নাগৰিকে কাম কৰি আছে হয়নে বাৰু এইসকল ব্যক্তিয়ে যেতিয়া সেইসমূহ দেশৰ পৰা যিখিনি ইনকম অৰ্জন কৰিছে সেই ইনকম অৰ্জন কৰাখিনি কি হ'ব ভাৰতৰ GNP ত সোমাই যাব অৰ্থাৎ ৰাষ্ট্ৰীয় আয় অৰ্থাৎ সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদনত কিন্তু কি সোমাব সেই বিদেশৰ পৰা হোৱা নিগুত আয় যোগ হ'ব এতিয়া বিদেশৰ পৰা হোৱা নিগুত আয় মানে কি বিদেশৰ পৰা হোৱা নিগুত আয় মানে হৈছে যেতিয়া আমি এক্সপৰ্টৰ পৰা ইম্পৰ্টটো বিয়োগ কৰি দিওঁ তাৰ পিছত যিখিনি থাকি যায় তাকে কি বুলি কোৱা হয় বিদেশৰ পৰা হোৱা নিগুত আয় এক্সপৰ্ট মানে আমি বুজো যে ৰপ্তানি আৰু ইম্পৰ্ট মানে হৈছে কি আমদানি অৰ্থাৎ আমি যেতিয়া অৰ্থাৎ ভাৰতীয় নাগৰিকে যেতিয়া বিদেশত যেতিয়া কাম কৰে তেতিয়া কাম কৰি যিটো অৰ্জন কৰে সেইটো আমাৰ ভাৰতৰ কাৰণে সোমাই যায় নে ই ভাৰতৰ আয়ত যোগ হৈ যাব হলে বাৰু আৰু কোনোবা বিদেশী নাগৰিকে অৰ্থাৎ বিদেশী কোম্পানীয়ে যদি ভাৰতৰ ভূখণ্ড ব্যৱহাৰ কৰি কাম কৰি আছে উদাহৰণস্বৰূপে ধৰি লও LG Samsung এই কোম্পানীকেইটা বিদেশী কোম্পানী এই কোম্পানীকেইটা ভাৰতত কাম কৰি আছেনে বাৰু গতিকে এই কোম্পানীকেইটা ভাৰতৰ পৰা যিখিনি আয় অৰ্জন কৰিছে সেইখিনি ভাৰতৰ GDP ত সোমাব কিন্তু ভাৰতৰ GNP ত নোসোমায় কাৰণ তেওঁলোকৰ অৰিজিনলি এই কোম্পানীটো ভাৰতৰ নহয় গতিকে ইয়া নিজৰ দেশৰ অৰ্থাৎ আমি জানো যে Samsung কোম্পানী অৰিজিন সাউথ কোৰিয়া গতিকে তেওঁলোকৰ যিটো আয় হয় যিটো উৎপাদন হ'ব সেই মুঠ উৎপাদিত ইনকম হ'ব সেই ইনকমটো কাৰ সোমাব অবভিয়াছলি সাউথ কোৰিয়া সোমাব হয়নে বা কিয়নো সাউথ কোৰিয়া হেতু কোম্পানী হয় এতিয়া চাবা ধৰি ললো LG যেনিবা ভাৰতৰ ভূখণ্ড ব্যৱহাৰ কৰি 100 টকা ঘটি নিলে আৰু ঠিক একেধৰণে ভাৰতৰীয় ব্যক্তিয়ে কোনোবাই X আৰু Y ধৰি লৈছে X আৰু Y নামৰ দুজনে যেনিবা গৈ পেলাই বিদেশত যিকোনো দেশত কাম কৰি পেলাই 80 টকা আৰু অৰ্জন কৰিলে গতিকে এতিয়া বিদেশৰ পৰা নিগুত আয় কি হ'ব গম পাইছানে এই যে Samsungৰ 100 টকাৰ পৰা আমি যেতিয়া Samsungৰ 100 টকাৰ পৰা আমি যেতিয়া 80 টকা বিয়োগ কৰি দি যেটো থাকি যাব অৰ্থাৎ 20 টকাটো হ'ব নিগুত আয় তোমালোকে বিদেশৰ পৰা হোৱা নিগুত আয় মানে কি গম পালা এতিয়া চাবা যেতিয়া আমি GDP ৰ লগত বিদেশৰ পৰা হোৱা এই নিগুত আয় যোগ দি দিও তেতিয়া আমি কি পাওঁ GNP পাওঁ অৰ্থাৎ আমি ডেফিনেশনটো আগৰ ধৰণে নিলিখি পেলাই এনেকৈ আমি লিখিব পাৰো আৰু যদিহে আমি GNP ৰ পৰা যেতিয়া বিদেশৰ পৰা হোৱা নিগুত আয় বিয়োগ কৰি দিও তেতিয়া আমি কি পাওঁ GDP পাওঁ গতিকে এই দুটা কেতিয়াবা তোমালোকৰ 1 মাৰ্কছৰ কাৰণে পৰীক্ষাত আহে ভালদৰে চাই থবা